হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজত দিব্যম 0.7। অসমৰ বিহু তেতিয়ালৈকে আধৰুৱা যেতিয়ালৈকে ল'ৰাই ছোৱালীৰ কাপোৰ নিপিন্ধে অথবা ল'ৰাই বুকত গামোচা পিন্ধি বিহুক লৈ অভদ্ৰামী নকৰে। আৰু অসমীয়াৰ মান স্বাভিমান আমাৰ জাতীয় উৎসৱ বিহুটোক লৈ কোনোবাই অভদ্ৰামী কৰিলে আমিতো ৰস্তাবিলাক আছই পেলিবলৈ ফালিবলৈ। ঢোলটো বৰ গধুৰ হলেওতো ছোৱালীজনীয়ে ঢোলটোত চাপৰ মাৰিছে অতি মধুৰ। নাচনীয়ে ঢোল বজাইছে কোনো কথা নাই, কিন্তু নাচনী থাকোতে টপা ফুৰাই নাচিবৰ প্ৰয়োজন কি আছিল? আৰে ভাই, মাজত এইজনী কেনেকুৱা নাচনী যাৰ গালত দাড়ি, যাৰ মূৰত নাই চুলি। আৰে এইজন টপা খুৰাচোন যাৰ মূৰত নাই চুলি, মেখেলা চাদৰ পিন্ধিছে খুৰীৰ পৰা খুলি, ব্লাউজটোও আছে চোন ফুলি, বুকুত হেনো কিবা ভৰাইছে ছোৱালীৰ হেৰি বুলি। যদিহে তোমালোকে চোৱা টপা খুৰাৰ কাপোৰ খুলি, তেতিয়া দেখিবা টপা খুৰাৰ নাই চুলিৰ লগতে হেৰি। আৰু ছোৱালীসকলক কৈছো ভালকে শুনা, তোমালোকৰ হয়তো বহুতে গামোচা বব নাজানিবও পাৰা, কাৰণ বৰ্তমান বহুতৰ ঘৰত তাঁতশাল নাই। তো নিজে বব নাজানিলেও মায়েৰে বুই থোৱা গামোচা বাকচৰ পৰা চুৰ কৰি হলেও নিজৰ প্ৰেমিকক বিহুত বিহুৱান হিচাপে দিবা। আৰু যদি নিজৰ প্ৰেমিকক বিহুত বিহুৱানখনেই দিব নোৱাৰা, তেতিয়াহ'লে কি বালৰ প্ৰেম কৰি আছা? গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি। এতিয়া তোমালোকে চোৱা, মাকৰ বাকচৰ পৰা চুৰ কৰি হলেও প্ৰেমিক প্ৰেমিকাই বিহুত বিহুৱান দিয়া প্ৰথাটো বচাই ৰাখিবলৈ আমাৰ পাঠশালাৰ যুৱক নে যুৱতী, মই ধৰবাই পৰা নাই নহয়। বাল যি হয় মই একো ধৰবা পৰা নাই, আপোনালোকে নিজেই চাই লওক আৰু আপোনালোকে নিজেই ডিচিশ্যন লওক, সেইটো আপানে আপি। গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি। আজিকালিৰ উৎসৱ পাৰ্বণ বা কিবা অনুষ্ঠান প্ৰতিষ্ঠান তেতিয়ালৈকে আধৰুৱা হৈ থাকে যেতিয়ালৈকে সেই অকেজনটোৰ লগত মিলাই ফটোশ্বুট কৰি ছচিয়েল মিডিয়াত আপলোড নকৰে। তহঁতে অকেজনৰ লগত মিলাই ফটোশ্বুট কৰা ৰিলছ ভিডিঅ' বনোৱা, তাক লৈ আমাৰ ক'ব লগা একো নাই। বিহুৰ ফটোশ্বুট কৰাৰ জছতে শ্ৰদ্ধাঞ্জলি হিচাপে দিয়া জাপিটো আনি বিহুৰ ফটোশ্বুট কৰি ছচিয়েল মিডিয়াত আপলোড কৰি নিজকে মডেলাৰ হিচাপে পৰিচয় দিব খুজি আছা যদিও নিজকে মূৰত মাল নথকা হিচাপেহে পৰিচয় দি আছা। আৰু বৰ্তমানৰ কিছুমান ঢেকেৰী মডেলেতো নাজানেই যে বিহুৰ জাপি কোনটো আৰু শ্ৰদ্ধাঞ্জলিৰ জাপি কোনটো। এবাৰতো চাই ল'ব লাগিছিল যে জাপিটোত কি লিখা আছে। কিছুমানেতো ফটোশ্বুটৰ নামত জেতুকা নাপাই নৰসিংহৰ পাতকে বটি ফটোশ্বুট কৰি আছে। বাইদেউ, আগতে অসমীয়া জাতিৰ সংস্কৃতিৰ লগত জড়িত প্ৰাকৃতিক বস্তুবিলাক চিনিবলৈ শিকি লোৱা। তাৰে পিছত ছচিয়েল মিডিয়াত জাতীয় উৎসৱ বিহুক লৈ এগালমান কেপশ্যন লিখি ফটো আপলোড কৰি সংস্কৃতি ৰক্ষাৰ জ্ঞান জাৰিবা। ভণ্টিয়ে বিচৰা ধৰণে তাইৰ ফটো নহা বাবে কেমেৰামেন ওৰফে তাইৰ প্ৰেমিকৰ ওপৰত ভণ্টিৰ খং চোৱা। কি যে হ'ব ভয় লাগে ভাবিবলে। মাৰি দিয়ক, মাৰক। বিহুত অনুষ্ঠিত টেকেলি ভঙা খেলত অংশগ্ৰহণ কৰি খুৰী টেকেলি ভঙাৰ সলনি কুকুৰৰ মূৰটোহে ভাঙিব চেষ্টা কৰিছে। আৰু লাজুকী ভণ্টিয়ে টেকেলি ভঙাৰ সলনি কিবা বেলেগহে ভাঙিলে। মাই মোক নহয় বাবা, আৰে হে তেৰি মাই মোক নহয় সেইফালে। ঐ বাপ ঐ মল্লু ভাঙিলো। শুনিছো তোমাৰ মাতত দূৰে থাকিব নোৱাৰি, তোমাক লাগে কাষৰত। তোক দেখি না লাগিছে মতা, না লাগিছে মাইকী, তইতো হলি টিকটকৰ এটা বেটি। তাৰে ওপৰি ৰিলছ বনাইছ বুকুত গামোচা বান্ধি। তই যদি মতা হলি তেতিয়াহ'লে বুকুত গামোচা নাবান্ধিলি হয়, তই আমাৰ নিচিনা কঁকালত গামোচা পিন্ধিলি হয়। অথবা তই যদি মাইকী হলি হয় তেতিয়াহ'লে বুকুত গামোচা বান্ধোতে নিপুল দুটা লুকাই ললি হয়। ল'ৰা হৈ জন্ম লৈছা, ল'ৰা হৈ থাক। বিহুত ৰিলছ বনাব খুজিছা, ধুতি চলা পিন্ধি ভালকে ধুলীয়া হৈ ৰিলছ বনা। তাৰে সলনি এনেকে নৰ নাৰীৰ সংমিশ্ৰণ কৰি অভদ্ৰামী নকৰিবি। তুমি
ভদ্ৰভাৱে ধুনীয়াকে ধুলীয়া হৈ ৰিলছ বনাইছ ভাল কথা, কিন্তু গাখীৰ খোৱা পোৱালিতেও এইটো জানে যে ঢোলৰ মাৰিৰে কোবা চাইড কোনটো আৰু হাতেৰে মৰা তালি চাইড কোনটো। ঢোলটো বজাব নজনাটো একো ডাঙৰ কথা নহয়, ঢোলটো বজাব নাজানিলেও ঢোলটো বজাওঁতে কেনেকে লয় এটলিষ্ট সেইটো জানিব লাগে। নজনাকে ঢোলটো ওলোটাকে লৈ ৰিলছ বনাব নালাগে। অ তো কিয় এৰিবি? নেৰিবি নেৰিবি, ভালকে ধৰ ভালকে ধৰ। আৰে অ নৰনাৰীৰ সংমিশ্ৰণ, আনক পেৰাৰ আগতে নিজৰ দেহাটো আগতে চাই ল। তোৰ কামিহাৰ কেইডাল আঙুলিৰ আগত গুণিব পাৰি। বাহ বাহ, বৰ জচিলা মাল যেন পাও, সহজতে নেৰে খালি পেৰে। যদি তোৰ ইমানেই জোচ আছে তেতিয়াহ'লে তই মোৰ ওচৰত আহিবি, মই তোক বৰ বেয়াকে পেৰিম। মই যোৱা ভিডিঅ'টোতে কৈছিলো যে প্ৰতিখন বিহু ফাংচনত বিভিন্ন প্ৰকাৰৰ অদ্ভুত নৃত্যকাৰ আহে। তাৰে ভিতৰত এজন নৃত্যকাৰৰ নৃত্য দেখি তেখেতৰ পত্নীয়ে লগাইছে হাহাকাৰ। সেইফালে নৃত্যকাৰৰ নৃত্য দেখি পত্নীয়ে লগাইছে হাহাকাৰ, আৰু এইফালে খুৰাই চকীৰ পৰা পৰিছে দেখি গীতিকাৰ। কি আচৰিত কথা, আচৰিত কথা, এজনী ধনী দুটাকৈ মতা। বিহুৰ নামত অসমত এইবিলাক চলিছে কি? বিহুত আৰু বেলেগ গান গাব নাপালে নেকি? আচৰিত কথা, এজনী ধনী ব্লাউজটো পতা। ফকৰা যোজনা থাকে, কিন্তু কাৰ কেইটা মতা কাৰ ব্লাউজ পতা তেনেকৈ ফকৰা যোজনা বিহু নাম হিচাপে নহয়, অশ্লীল গান হিচাপেহে জানো আমি। তহঁতৰ কাৰ ব্লাউজ পতা কাৰ কেইটা মতা তাৰে হিচাপ শুনাতকৈ ৰাকুদাৰ গান বহুত ওপৰত হয়। জাল বাই থাকোতে জালতে উঠিলে ঐ এটি ডাঙৰ বৰালি মাছ, এই হঠাতে চেনেহী লৈ মনতে পৰিলে ঐ এ ধৰিব পাহৰিলো মাছ, ঐ জপিয়াই গল মোৰ মাছ। বিহুৰ নামত এইবিলাক কি বালৰ ডান্স কৰি আছা? বেলেগ মঞ্চ আৰু বিহু মঞ্চৰ মাজত বহুত পাৰ্থক্য আছে। যদি নিজৰ জাতীয় সংস্কৃতিটো ধৰি ৰাখিব নোৱাৰা তেতিয়াহ'লে এৰি দে। ধৰি ৰখাৰ নামত নলাত নি পেলাব নালাগে। গোটেই বছৰটোৰ 11টা মাহে তুমি মডাৰ্ণ হৈ যোৱা, কোনো কথা নাই। মাত্ৰ বহাগৰ মাহটো এটলিষ্ট নিজৰ সংস্কৃতিখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰা। ৰাখিব নোৱাৰা যদি নষ্ট কৰিবও নালাগে। বাকীবিলাক যিমানেই মডাৰ্ণ নহওক কিয়, বিশেষকৈ বিহুটো আমি মডাৰ্ণ হোৱাটো নিবিচাৰো। আগতে বিহু নৈপাৰত হৈছিল, তাৰে পাছত খেলপথাৰত আহঁতৰ ডাল বাঁহৰ আগ পুতি মুকলি বিহু পাতিলে, তাৰ পিছত মঞ্চত, তাৰ পাছত টিভি চেনেলত টিভি শ্ব'ত, আৰু এতিয়া ছচিয়েল মিডিয়াত আবদ্ধ।